কাৰ্বি আংলং স্বায়ত্তশাসিত জিলাৰ অন্তৰ্গত ২৬টা পৰিষদ সদস্যৰ এমাহৰ দৰমহা মুঠ ৬,৮১,১০৮ টকা আগবঢ়ালে অসমৰ বানপীড়িতসকলৰ সাহায্যৰ নামত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি আগবঢ়ালে এই টকা। কাৰ্বি নিমছ চিংথু আছঙৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে উদযাপন। জিলাখনৰ বিভিন্ন প্ৰান্তত থকা KNCA শাখা সমিতিৰ বিষয়া সদস্যৰ লগতে বিশিষ্ট অতিথিসকলৰ অংশগ্ৰহণ প্ৰতিষ্ঠা দিৱস উদযাপন কাৰ্যসূচীত। কাৰ্বি সকলৰ ঘৰৰ ভেটিতে একাংশ বহিৰাগতৰ দপদপনি। বৰলাংফাৰত ৪জন কাৰ্বিৰ লোকসকল শাৰীৰিক অপদস্থ একাংশ মুছলিম লোকৰ হাতত। বৰলাংফাৰ থানাত এজাহাৰ দাখিল ধূৰ্ত লোক কেইজনৰ বিৰুদ্ধে আৰক্ষীৰ তদন্ত অব্যাহত। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। পৰিষদৰ মুখ্য কাৰ্যবাহী নেতৃত্বাধীন টীম কাৰ্বি আংলঙৰ বৈদ্যনতা। স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ ২৬জন সদস্যই নিজৰ নিজৰ এমাহৰ দৰমহা জমা কৰি অসমৰ বানপীড়িত লোকসকলৰ সাহায্য পুঁজিলৈ আগবঢ়ালে। সৰ্বমুঠ ৬,৮১,১০৮ টকা লৈ আজি পুৱা ভাগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি টীম কাৰ্বি আংলঙে আগবঢ়ালে এই টকা। অসমৰ ভিন ভিন অঞ্চলৰ নৈ নদীৰ বাঢ়নি পানীয়ে প্ৰায় সমগ্ৰ অঞ্চল জলমগ্ন কৰি পেলোৱাত প্ৰাণ ৰক্ষাৰ বাবে বিভিন্ন আশ্ৰয় শিবিৰত পৰিয়ালসহ আশ্ৰয় গ্ৰহণ কৰিছেহি বানাক্ৰান্তই। এনে পৰিপ্ৰেক্ষিতত থকা খোৱা পিন্ধা সমস্যাকে ধৰি নানান ৰোগৰ সমস্যাৰে জৰ্জৰিত হৈছে বানাক্ৰান্ত। এনে দুৰ্দিনত যৎকিঞ্চিত অৰ্থৰ সাহায্য আগবঢ়াবলৈ গৈ এক মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে টীম কাৰ্বি আংলঙে। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ যাওঁতে টীম কাৰ্বি আংলঙত আছিল মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, অসমৰ পাৰ্বত্য উন্নয়ন তথা খনিজ মন্ত্ৰী চুং ৰংহাং, বিধায়ক ক্ৰমে ডাক্তৰ মানসিং ৰংপি, জয়ৰাম ইংলেং, পৰিষদৰ কাৰ্যবাহী সদস্য লুনচিং তেৰণ, MEC ক্ৰমে প্ৰভাত চন্দ্ৰ তাৰু, মুকুট মহন্ত আৰু পৱন কুমাৰ ৰায়। ব্যুৰো ৰিপৰ্ট কাট নিউজ। কাৰ্বি নিমছ চিংথু আছং তথা KNCA ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱসটি উলহ মালহেৰে উদযাপন সমিতিৰ নিজা কাৰ্যালয় প্ৰাংগণত কেন্দ্ৰীয়ভাৱে উদযাপিত এই বৰ্ষপতি অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত অৱস্থিত আছঙৰ শাখা কমিটিৰ বিষয়া সদস্যসকলে আহি অংশগ্ৰহণ কৰে। পুৱা KNCA সাধাৰণ সম্পাদিকা মেৰিনা টকবিপি আছঙৰ পতাকা উত্তোলন কাৰ্যসূচীৰে আছঙৰ আজি ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে শুভাৰম্ভণি কৰা হয়। পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতে KNCAৰ সমূহ বিষয়া সদস্যসকলে মিলি সদল বলে গৈ জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয় আৰু উপায়ুক্তৰ জৰিয়তে অসমৰ ৰাজ্যপাল উদ্দেশ্যে এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়। অনুচ্ছেদ ২৪৬ ক ধাৰা শীঘ্ৰে কাৰ্যকৰী মেঘালয় সীমান্তৱৰ্তী এলেকাত সীমান্ত চকীৰ তৎকালে স্থাপন, কাজিৰঙা ইক' চেনচিটিভ জন স্থাপন তীব্ৰ বিৰোধিতা আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ শীঘ্ৰে নিৰ্মাণ আদি কেইবাটাও মূল বিষয় উত্থাপন কৰি স্মাৰক পত্ৰখনে উল্লেখ কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত KNCAৰ সাধাৰণ সম্পাদিকা মীৰা পেপীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ASTC সাধাৰণ সম্পাদক ডটছন বে, নিমন্ত্ৰিত তথা সন্মানীয় অতিথি হিচাপে KSA সুৰেন হানছে, KNCAৰ সভানেত্ৰী কাছেক টকবিপি, ASTC যুৱ কমিটিৰ পিটাৰছন ৰংফাৰ প্ৰমুখ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। Mate kami di sini tuh sama di talon ini ibu metang asal yang melong si talon pun lo, so talon along tin pen rangsin pen kami ini tuh cancel itu kan pabang sendiri si talon pun lo, asal so talon along itu ada perang mate kicing si abang elamakan tuh
Lamangkang pura bangke Medina Devi lepon lo la pen ke aku la target pen itu acikimo cisong la rabu ci jang itu jitu itu mapan kami kajong combong me combong so patu kami siapkan alam dua cikimo la baso cikimo me lu ka kai pon pangke kapate pasap kita rupi jadi kita sejak pon itu cikimo mai jelo la pen tu bangke itu disi dan yang long disi long itu ipak memorandum ipon lo la bangso memorandum bangke Gubernur Assam lang hasil itu long jilpan kilo hasil la bangso hitok jira long itu akhir mga bangke la hello Mongolinghi report Kat News কাৰ্বিসকলৰ বৰঘৰৰ ভেটিত একাংশ বহিৰাগতৰ দপদপনি কোনো কাৰণ নোহোৱাকৈ 4জন কাৰ্বি লোকক একাংশ মুছলিম সম্প্ৰদায়ৰ লোকসকলে মিলি মাৰপিট এই ঘটনা ডিফু লামডিং ৰোডৰ সমীপত বৰলাংফাৰ অঞ্চলত হিলছ ট্ৰাইবেল লীগৰ বিষয়া সদস্যই মিলি বৰলাংফাৰ থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল দ্ৰুত লোককেইজনৰ বিপক্ষে পাহাৰীয়া জিলা কাৰ্বি আংলঙত বিগত বছৰ ধৰি বহিৰাগত দ্ৰুত বৰ্ধিতকৰণৰ এয়া জীৱন্ত উদাহৰণ যিটো সময়ত বাংলাদেশী মুছলিমক লৈ সমগ্ৰ অসম জ্বলিছিল সেই সময়ত নিৰাপদ স্থান হিচাপে অৱস্থান কৰি আছিল কাৰ্বি আংলঙত একাংশ সন্দেহজনক বাংলাদেশী মুছলিম সম্প্ৰদায়ৰ লোকসকলে এতিয়া এই বিষয়ত কিছু তলপৰাৰ মাজতে পাহাৰীয়া জিলাৰ বৰলাংফেৰত কাৰ্বি লোকসকলৰ বৰঘৰত মুছলিমৰ দপদপনি সহজভাৱে লোৱা নাই একাংশ জাতীয় সংগঠনে যি কি নহওক এই সন্দৰ্ভত জানিব পৰা মতে চন্দ্ৰ সিং তেৰণ বাইচং তেৰণ চেমছন তেৰণ জয় ইংলেং নামৰ লোককেইজনে ঘৰত নেটৱৰ্ক নথকাত ৰাস্তালৈ ওলাই আহি মোবাইল ফোনেৰে কথা পাতি আছিল আৰু সেই সময়তে কেইজনমান মুছলিম সম্প্ৰদায়ৰ লোকসকলে আহি লোককেইজনক মাৰপিট কৰিবলৈ লয় আমাৰ মিয়া বস্তিৰ পৰা মিয়া কেইজনমান আমাৰ গাঁৱৰ 2-3টা গাঁৱৰ পাৰ হৈ পেলাই আহিছে তাৰপিছত মিয়া মানুহবিলাকে ঘূৰি যাওঁতে আমাৰ বাইচং ৰংখেলান বুলি তাতে নতুন বস্তি আছিলে তাতে কেইজনমানৰ লগ পাইছে ৰাস্তাত তেতিয়া একো হুচ পুচ নকৰাকৈ মিয়া মানুহবিলাকে কাৰ্বি মানুহক এটেক কৰিছে তাৰমানে ঘটনাটো আপোনাৰ বাইচং ৰংখেলান তাত লাংকায়ান আৰংফাৰৰ ওচৰতে লাংকায়ান হয় কেইজন মানুহক মাৰিছে টোটেল আপোনাৰ বাইচং ৰংখেলানত আপোনাৰ 2জনকৈ মাৰিছে তাৰপিছত অলপ আহি পেলাই আপোনাৰ বেবস্তি আছিলে বেবস্তি বুলি তাতে 2জন মানে কেই জায়গাত মাৰিছে 2 জায়গাত মাৰিছে 2 জায়গাত কেইজনক মাৰিছে 4জন ঘটনা মানে এফালে মিয়া 4জন আহিছে বজাৰৰ পৰা ঘূৰি যোৱা সময় বুঢ়া এজন আৰু অলপ ডেকা মানুহ বাইচং ৰংখেলান আগতে ফোন কৰা সময় কেনেকাকৈ লাখতি দি মাৰি দিছে কেইজন মানুহ কাৰণে মাৰিছে 2জন মানুহ কাৰণে মাৰিছে টোটেল 2জন মানুহ না কেইজন 4জন আছে তেতিয়া বেবস্তি ইংহানং বেবস্তি মানুহ আকৌ 2জন মাৰিছে মানে 4জন মানুহ মাৰি দিছে কি দি মাৰিছে লাখতি দি হিলছ ট্ৰাইবেল লীগৰ বিষয়া সদস্যই যোৱাকালি সন্ধিয়া এই ঘটনা সন্দৰ্ভত মুছলিম লোককেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে এই ঘটনা সন্দৰ্ভত বৰলাংফাৰ আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে চাৰলংকি টিমৰ ৰিপৰ্ট কাট নিউজ বাৰিষা আহিলে তথাকথিত চৰকাৰবোৰে মেলে মিটিঙে উন্নয়নৰ ফুলজাৰি মৰাৰ বিপৰীতে কৰ্তব্য ৰূপ আপোনা আপুনি ওলাই আহে জিলা গড়কাপ্তানি বিভাগ থকাৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ আবণ্টিত কোটি কোটি টকা আঁচনিৰ ধন আছে গ্ৰামাঞ্চলৰ ৰাস্তা পদূলিৰ উন্নয়ন সাধনৰ বাবে কিন্তু চৰকাৰৰ সদিচ্ছাৰ অভাৱত ধাৰাবাহিক বৰষুণত বোকাময় চৰম অৱৰ্ণনীয় পথেৰে কৰিব লগা হৈছে যাতায়াত অতিষ্ঠ ৰাইজে চৰকাৰলৈ বাট নেচাই নিজৰ দান বৰঙণি তথা শ্ৰমদানেৰে ৰাস্তা ঘাট কৰিলে মেৰামতি চাহক আমাৰ এই ৰিপৰ্ট পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ অন্যতম পিছপৰা সমষ্টি কেইখনৰ মাজত লেখত ল'ব লগা সমষ্টি হৈছে দুৱাৰবাগৰি সমষ্টি দুৱাৰবাগৰি সমষ্টিৰ অন্তৰ্গত এইখনেই মালাচী পথ এই পথেৰে চাৰবুৰা ইংটি গাঁও চাৰ্থেক্ৰ গাঁও মহাক্ৰ গাঁৱকে ধৰি
ৰংচেচাৰ আদি 4খন গাঁৱৰ ৰাইজে সাধাৰণতে যাতায়াত কৰে এই পথেৰে। কহৰা অঞ্চললৈ যাবলৈ হ'লেও এই পথেৰে যাব লাগে। এই পথেৰে যান তথা বাহনৰ যাতায়াত হৈছে জমৰ যন্ত্ৰণা। ৰাইজৰ অসুবিধা তথা সীমাহীন দুখ কষ্টৰ যাতায়াত দেখি অসহ্য অঞ্চলটোৰ ৰাইজে চৰকাৰলৈ বাট চাই ভাগৰি পৰি গ্ৰহণ কৰে ৰাইজে নিজে পথ নিৰ্মাণৰ পৰিকল্পনা, য'ত প্ৰতি ঘৰে 50 টকাকৈ বৰঙণি তুলি ট্ৰাকেৰে বালি পাথৰ আনি পেলাইছে। Athegeni tum 2013 penta tender already tender ki pitang so towar bona ya fan PWD towar tapena so PWD towar ke lake ni tum kohora division kohora road division ni tum tola mara ma ki pitang lo bontala bangso kohora road division ke do pen thanga le beda tum thedlong puriborton sarkar pen jono nil tum ke ping han benti mune tum cycle la damlo ke mane damlo gari chelengune lapen ke kiso ke lang tum ke wan ke phone kisu jogali lapen ke dagarar tum school student tum ke dam ke ba posto laga do ba kisu ni tum kichang nang lo kasini tum non rat thur pak ni tum kanyang bok lo lapen ke don an kan chi rahut ani kheti ke tin kharu kabe mili tum ke don haru chi ro chi ni tum gari ke ni se ni tum ni thang ko pak ni tum along khapsi ni tum do along ni tum towar ke bonai ni tum পথটোত যাতায়াতৰ বাবে কিছু সুচল অৱস্থা হওক এই প্ৰয়াস ৰাইজৰ। উল্লেখযোগ্য যে এই পথ নিৰ্মাণৰ বাবে যোৱা বছৰে কাৰ্বি আংলং জিলা গড় কাপ্তানি বিভাগে নিবিদা আহ্বান কৰিছিল যোৱা 2013 চনত। কিন্তু কিহৰ বাবে এই পথ আজি কুপতি গড় কাপ্তানি বিভাগে এই পথটি নিৰ্মাণৰ বাবে আগবাঢ়ি নাহে বিভাগীয়। অঞ্চলটোত কেৱল এখন ভাল পথৰ অভাৱেই নহয়, অভাৱ খোৱা পানীৰ, অভাৱ বিজুলীৰ পোহৰ। মুঠ কথা 101 বুঢ়ী সমস্যাৰে জৰ্জৰিত এই বৃহত্তৰ মালাচী অঞ্চল। তথাপি মালাচী অঞ্চলৰ আশাবাদী ৰাইজে তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰলৈ এতিয়াও শেষ আশা ৰাখি আহ্বান কৰিছে অঞ্চলটোৰ জীৱন ৰেখা স্বৰূপ এই পথটিৰে বাৰিষা বুলিও যাতায়াতৰ সুবিধা হোৱাকৈ এক সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ। অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ। বোকাজানত কিছুদিন ধৰি অব্যাহত আছে বন্য হস্তীৰ তাণ্ডৱ। খাদ্যৰ অনুসন্ধানত বনাঞ্চলৰ পৰা জনা অঞ্চললৈ ওলাই অহা প্ৰায় 10জনীয়া হাতীৰ জাকে বোকাজানৰ 7 নম্বৰ ৱাৰ্ডৰ লগতে নেপালী বস্তিত তাণ্ডৱ চলাই কেইবাটাও বাসগৃহ বেৰা ভাঙি ঘৰৰ ভিতৰৰ সা সামগ্ৰী লণ্ডভণ্ড কৰে। খাদ্যৰ অনুসন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা প্ৰায় 10জনীয়া হাতীৰ জাকে বোকাজানৰ 10 নং ৱাৰ্ডৰ নেপালী বস্তিত প্ৰৱেশ কৰি কেইবাটাও বাসগৃহ বেৰ ভাঙি ভিতৰৰ বয় বস্তু লণ্ডভণ্ড কৰে। পিছত RCDS কাৰ্যালয়ৰ সমীপৰ পকী বেৰা ভাঙি আঁতৰি যায় হাতীৰ জাকটো। উল্লেখ্য, এই সন্দৰ্ভত সমস্ত ঘটনা বিৱৰি স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়ে। যদিও হাতী খেদাটো বন বিভাগৰ দায়িত্ব নহয়, হাবিত চেগুন কাটিলেহে খবৰ দিবলৈ কৈ পঠিয়ায় দয়াসৰা মন্তব্য দিয়ে বন বিভাগৰ কৰ্মীয়ে। বন বিভাগৰ এই চৰম দায়িত্বহীনতাৰ লগতে গা এৰা দিয়া ব্যৱহাৰত নিৰুপায় হৈ বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে স্থানীয় ৰাইজে। এই সন্দৰ্ভত আগন্তুক সময়ত প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশাৰে বাট চাইছে স্থানীয় ৰাইজে। বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Rongkhelan, near Don Bosco School, Lifu, 782460, Assam.
Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Come live, come and test drive Nissan New Star India. Visit a nearest dealer at Dhanbi Motors. Authorized dealer of Nissan. 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Micro Active, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XL Dio special offers up to 2 lakh. Along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলঙৰ মুগাচঙত অলপতে অন্তপৰে বৰ্ণাঢ্য নেপালী লোকনৃত্য কৰ্মশালা অসম নেপালী সাহিত্য সভাৰ টুমপ্ৰেং শাখাৰ সমিতি আৰু বিথুং মহাত্মা সংঘৰ যুটীয়া উদ্যোগত আৰু মুগাচং আদৰ্শ মহিলা সমিতি নেপালী সাহিত্য সংৰক্ষণ চৌতাৰী মুগাচং সাৰ্বজনীন শিৱ মন্দিৰ পৰিচালনা সমিতি অসম গোৰ্খা ইউনিয়ন টুমপ্ৰেং শাখা সমিতি অসম গোৰ্খা সন্মিলন টুমপ্ৰেং শাখা সমিতিৰ সহযোগত অনুষ্ঠিত হয় এই 10 দিনীয়া কৰ্মশালা মুগাচং ভানুভক্ত নাট্যমঞ্চত যোৱা 20 জুলাইৰ পৰা অনুষ্ঠিত 10 দিনীয়া এই লোকনৃত্য কৰ্মশালা সামৰণি অনুষ্ঠানৰ উপলক্ষে বিথুং মহাত্মা সংঘৰ উপসভাপতি জ্যোতি হুমগাই আধৰা সভাত সভাপতিত্ব কৰে টুমপ্ৰেং শাখা সমিতিৰ সভাপতি বিষ্ণু নিৰ্লাই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি সাংস্কৃতিক পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সদস্য বলেশ্বৰ হাংছে সভাত উপস্থিত থাকে ক্ৰমে হাৱাইপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষ ক্ষেমানন্ত খিমিৰে জোতাংকিৰি সংস্কৃতি মঞ্চৰ উপদেষ্টা দীপালী তেৰণপি নেপালী লোক সংস্কৃতিৰ সাধক ভুৱন খিমিৰে অসম সাহিত্য সভাৰ কাৰ্বি আংলং জিলা সমিতিৰ সক্ৰিয় সদস্যা বিনা ৰংহাংপি ডিমাচা সাংস্কৃতিক সমাজৰ উপদেষ্টা মানিক হাফলংভাৰ লোক সংস্কৃতিৰ ডংকামুকাম শাখাৰ সহ সম্পাদিকা পূৰ্ণিমা টিমুংপি টুমপ্ৰেং আঞ্চলিক যুৱ নেতা চন্দ্ৰ চেত্ৰী গাঁওবুঢ়া কুল অধিকাৰী আৰ্শ শিক্ষক তথা বিশিষ্ট সমাজ সেৱক জীৱন লামা অসম নেপালী সাহিত্য সভাৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ৰাণা কাউফে প্ৰমুখ বিশিষ্ট লোকসকল উপস্থিত থাকে সভাত অতিথিসকলে লোক সংস্কৃতি সংৰক্ষণ প্ৰচাৰ তথা প্ৰসাৰৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় উল্লেখযোগ্য যে সভাৰ মাজে মাজে 10 দিনীয়া প্ৰশিক্ষণত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে তেওঁলোকৰ আকৰ্ষণীয় জাতীয় সাজপাৰ পৰিধান কৰি মাৰণী নৃত্য কৌৰা নৃত্য চমলা নৃত্য খুকুৰি নৃত্য ভৈৰী নৃত্য পালন নৃত্য আৰু হুটকেলি নৃত্য পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে সামৰণি অনুষ্ঠান সেইখন সামৰণি সংস্কৃতি লোক সংস্কৃতিৰ আজি সামৰণি আজি 10 দিনীয়া কৰ্মশালাৰ আজি পৰিসমাপ্তি হৈছে এই অনুষ্ঠানত আমাৰ হাতীমাৰা আৰু টুমপ্ৰেং আৰু মুগাচঙৰ ৰাইজে বিশেষকৈ শিল্পীসকলে যেনেকৈ নিজৰ কলা প্ৰদৰ্শন কৰিলে আমি শুনিতেও আনন্দিত হৈছোঁ আৰু লগতে দুজন RP শান্তা শ্ৰীপালী আৰু ভুৱন মইনালী ছাৰক আমি হৃদয়ৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতসকলে অহাৰ লগে লগে আমাৰ এইখন মুগাচং আৰু টুমপ্ৰেং অঞ্চলৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল আৰু আই মাতৃসকলে যেনেকৈ কলাক
আঁকোৱালি লৈছে সেইখন আঁকোৱালি লোৱাটো আমাৰ কাৰণে খুব সৌভাগ্যৰ কথা অনাগত দিনবিলাকত আমাৰ এনেকুৱা যদি লোক সংস্কৃতি প্ৰশিক্ষণ যদি হৈ থাকে তেনেহ'লে আমাৰ ল'ৰা ছোৱালীয়ে অনাগত দিনত বিভিন্ন ডাঙৰ ডাঙৰ মঞ্চবিলাকত যাব পাৰিব বুলি মোৰ ধাৰণা পাৰখোৱাৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট কাপ নিউজ হামৰেত বন সংমণ্ডলৰ অধীনত বিভিন্ন সময়ত অবৈধ শিলভৰ্তি ট্ৰাক বিনা চালানেৰে চোৰাংভাৱে আনি দেউৰী তিনিআলি বিড অফিচ আৰু টুমপ্ৰেং বন নিৰীক্ষণ চকীৰ নাকৰ তলেৰে বনকৰ্মী উপস্থিতিত শ শিলভৰ্তি ট্ৰাক বুজাবুজিৰে সৰকাই নিয়াৰ তথ্য কাট নিউজত কেইবাবাৰ সম্প্ৰচাৰ কৰাৰ পিছত কিছু সতৰ্ক হৈছে বন বিভাগ আৰু কৰ্তব্যৰত কিছু পূৰ্বতকৈ তৎপৰ দেখা গৈছে হামৰেন বন সুৰক্ষা বিষয়া ভোগেশ্বৰ টেৰণৰ নেতৃত্বত বনকৰ্মী এটা দলে নিজৰ কৰ্তব্যৰ খাতিৰত কলঙলৈ গৈ থাকোঁতে ডংকামকাম বনা আঞ্চলিকৰ অন্তৰ্গত দেউৰী তিনিআলি অধীনত কলঙাৰ দলঙৰ ওচৰত আটক কৰিবলৈ সক্ষম হয় অবৈধ শিলভৰ্তি ট্ৰাক চালান নোহোৱাকৈ এইদৰে ট্ৰাকসমূহ পাৰ কৰোঁতে বন বিষয়া কৰ্মীৰে বুজাবুজি কৰি পাৰ কৰি নিয়ে শিলভৰ্তি ট্ৰাকসমূহ একোটা চালানৰ বাবদ এবাৰে এনে ট্ৰাক পাৰ কৰিব পাৰে যদিও দিনত একেটা চালানেৰে 2-3বাৰ পাৰ কৰি নিয়ে টকাৰ বুজাবুজিৰে একেবাৰত 300ৰ পৰা আৰম্ভ কৰি নিৰীক্ষণ চকীসমূহত কৰ্তব্যৰত বনকৰ্মীৰ হাতত দি যায় ট্ৰাকবোৰে এনে পৰিপ্ৰেক্ষিতত সাধাৰণ ৰাইজৰ প্ৰশ্ন উত্তৰ ভেটাৰখীয়া কৰি বনকৰ্মীৰ দ্বাৰা পৰিষদে ৰাজহ কেনেকৈ সংগ্ৰহ সম্ভৱ যদিও এইবাৰ হামৰেন বন সুৰক্ষা বিষয়াৰ সবল নেতৃত্বত এখনকৈ হ'লেও তেনে অবৈধ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হ'ল বন বিভাগে Salana bangkin antum anisi trip anu bungka. Anisi tip holo. Ebar aji. Dinun ebar. Pong pon po ta calana be. Age. Hangga be. Ante forest long cek ko tile plan. Lah forest long mana. Cek mai cek. Cek. Ante calana hana hima. Hana pesa Calana he poisa si tipo. Poisa kan antum pro bang itu. 800. Salam nathaga karone 800 dise ara tana. Kau lawa kana kun kana dise. Jera kan. Kuma phamang si gipiro dak poisa kuma masang ke denglo. Bidu fisar nang ke dengdon mate. Fisar na Council council to constable le hobo ni na ini ki. Ini भी আছে এতে অফিসটো নহয় কোনে কাৰ হাত খতৰা দিছে ডংকামকামৰ পৰা কেলভিন টেৰঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ